বন্ধুসকল বিহুৰ দিনাই আহিলে গজৰাজ আৰু বিহুৰ দিনটোত গজৰাজক দেখি মনটো সঁচাই বহুত বেছি ভাল লাগিলে আৰু এইদৰে আমাৰ গাঁৱৰ ৰাজপথত এইদৰে খোজকাঢ়ি কাঢ়ি গৈ আছে। এই গজৰাজ আপোনাৰ গোলাঘাটৰ হয় কিন্তু বোকাখাটৰ হয়, বৰ্তমান আমাৰ নাজিৰাৰ নমাটিত থাকে আৰু এইদৰে গাঁৱৰ মাজে মাজে যেতিয়া গ'ল সকলোৰে মাজত উৎসুকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল আৰু তাৰ সমান্তৰালভাৱে বিহুৰ দিনটোত যিহেতু গজৰাজক দেখিলোঁ মনটো যথেষ্ট ভাল লাগিলে আৰু বিহুৰ শুভেচ্ছা সকলোলৈকে জনালোঁ। তাৰ মাজতে আমাৰ গজৰাজেও আজি বিহু সকলোৰে ঘৰত সোমাই সোমাই বিহু খাই যোৱাও দেখিবলৈ পোৱা গ'ল। এইদৰেই আজি বিহু দিনটো বিশেষ হৈ পৰিল গজৰাজক লগ পোৱাৰ লগে লগে আৰু আপোনালোকেও গজৰাজক কেনে পায় জনাবচোন। আৰু নামঘৰত চাবচোন কিদৰে সোমাই গৈ নামঘৰত গৈ সেৱা ল'ব আৰু সেৱা লৈ নামঘৰৰ প্ৰসাদ খায়ো গজৰাজ যোৱা পৰিলক্ষিত হয়। এতিয়া সোমাই গৈছে নামঘৰলৈ, তাৰ পাছতেই নামঘৰৰ প্ৰসাদ খাই এইদৰে সেৱা লৈ ভগৱানক সেৱা কৰি গজৰাজ নিজৰ গন্তব্যস্থানলৈ গুচি যোৱাৰ দেখিবলৈ পোৱা যায়। সেয়াই হৈছে আচলতে ভগৱানৰ প্ৰতি থকা প্ৰতিজন জীৱ জন্তুৰে প্ৰতিটো জীৱ জন্তুৰে ভগৱানৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছে। চাওকচোন ভগৱানক কিদৰে প্ৰাৰ্থনা কৰিছে আৰু এয়াই হৈছে আমাৰ গজৰাজ। এয়া নামঘৰত সোমাই গজৰাজে ভগৱানক প্ৰণাম কৰিছে আৰু সেৱা ধৰিছে। চাওকচোন ইমান এটা ভাল লগা দৃশ্য।